হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰেচিপি বনাম বুলি ভাবিছোঁ। মানে ইফালে লৈছোঁ মটৰ লৈছোঁ আৰু চয়াবিন, এনেকুৱা বেলেগ চিষ্টেমৰ বনাম মানে, আৰু মাংসও আছে। তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। চয়াবিন মানে গৰম পানীত শিকাই থৈছোঁ, কুহুমীয়া গৰম পানীত। এইখিনি আলু লৈ আছে, মাংসখিনি লৈ আহিম। এনেকুৱা মিক্স কৰি কেনে মানে আজি একদম চব্জি দৰে বনাম, চাটনি দৰে। কেতিয়াবা এনেকুৱাও খাব মন যায়। কেৰাহী বহাই দি দিলোঁ, আৰু ঠাণ্ডা দিনত জুইত ভাত আঞ্জা বনাই খুবেই ভাল লাগে। সেইকাৰণে জুইতে বহাই দি দিওঁ। আজিও দি দিওঁ মিঠাতেল। এতিয়া কেৰাহীত দি দিওঁ। প্ৰথমতে চয়াবিনখিনি ভাজি লওঁ। চয়াবিনখিনি ভাজি লৈ লৈছোঁ। ইমান পিঁয়াজ দি কিনে ধুনীয়াকৈ মানে পিঁয়াজ এটা দিছোঁ। এইখিনি হ'ল মটৰখিনিও দি দিম ইয়াতে। সকলোৰে ৰেচিপিবিলাক বেলেগ বেলেগ হয়, বেলেগ ধৰণৰ বনাই খাই চবেও। আমিও খাওঁ বেলেগকৈ, কিছুমানেও বেলেগকৈ খায়। ভাজি দি দিলোঁ। আৰু এইখিনি হ'ল মাংসখিনিও দি দিম। হালধি দি দিম। তো হ'ল নিমখ। গোটাই মিক্সাৰ হৈ যাব। আজি মিক্সাৰ কৰি কেনে চব্জি বনাই খাম। এতিয়া অলপ সময় থাকি দি দিওঁ। আলুখিনি এতিয়া চেলাই লওঁ। আলু অলপ ভাজা হৈ লওক। জুইটো কমাই দিছোঁ। চিষ্টেমৰ বাপৰে, কিছুমান বহুতে বেয়া থাকে। আলুটো মানে চবতে মিলি যায়। সেইকাৰণে মানুহবিলাকো কিছুমান আলুৰ দৰে হ'ব লাগে। ওলাই আৰু এইবিলাক গাজা ওলাইছে, মিঠা মিঠা লাগিব খাই কিনে। ইয়াতে দি দিওঁ। জলকীয়া মানে ঘৰত নাই, সেয়েহে গাছৰ মানে ছিঙিব লগা হৈছে গাছৰ পৰা। আৰু জলকীয়া ছিঙি থাকোঁতে নোহোৱাই হৈ গৈছে। ইফালে কেইটামান পুৰাত জলকীয়া ছিঙি লৈ লওঁ। এইবিলাক পকিছে জলকীয়া। সেই লক্ষী পূজাৰ দিনাই ছিঙি থৈ দিছিলোঁ অলপ জলকীয়া, সেইখিনি শেষ হ'ল আৰু আজি ছিঙিব ওলাইছোঁ। এইখিনি জলকীয়া ছিঙা হৈ গ'ল। এতিয়া ধুনীয়াকৈ খুন্দনিত খুন্দি কেনে চব্জিত দি দিম। চব্জিখিনি অলপমান লাৰি দিম, ভাজিখিনি। ফিলিঙি জ্বালা, বহুত জ্বালা, ইমান খাব নোৱাৰি জলকীয়া। মইতো তামাই দি দেই। বিষাই যায় একদম জলকীয়া খালে।
পানী দি দিওঁ। এইটো পাট মছলাটো মানে আমাৰ বাৰীৰে আছিলে, ইমান হৈছিলে, এইকেইটা দিন কিবা নোহোৱা হৈছে গৰু খাই খাই। একেপাতমান পালোঁ, ইয়াতে দি দিওঁ। উতলিলে খাই ভাল লাগিব। আজি মিছাল চব্জি গোটাইখিনি মিক্স কৰি কিনে খাম। মাংস, চয়াবিন, আলু, মটৰ। খাব, মটৰখিনি ভালকৈ সিজিলে খাই ভাল লাগে। এনেকৈ আমাৰ চব্জিখন পানীখিনি শুকাই গ'ল, মানে মটৰগিলা ইমান ধুনীয়াকৈ সিজিছে। মানে এনেকৈ আজি খাব মন গ'ল, মানে যেনেকৈ মন যায় সেনেকৈয়ে খাওঁ। খালি আমি মছলাটো বেছি নিদিওঁ, তাৰমানে মছলা খালে বেছিকৈ গেষ্ট্ৰিক হয়, সেইকাৰণে মছলা নিদিওঁ। মানে পানীখিনি শুকাই গ'লে আৰু মটৰবিলাকো চাওচোন ইমান ধুনীয়াকৈ সিজিছে। চয়াবিনখিনিও আগতে ফ্ৰাই কৰি লৈছিলোঁ নহয়, ধুনীয়া হৈছে। এতিয়া আমাৰ চব্জি হৈ গ'ল, এতিয়া খাৱা আৰম্ভ কৰিম। চব্জি হৈ গ'ল আমাৰ, কি ধুনীয়া গোন্ধ উঠিছে একদম। দি হৈ গ'ল। দিলে সকলোৱে ভালে থাকক, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। পাৰ হৈ দিছোঁ বাইদেউ।